নমস্কাৰ মই নৱজিত বৰা আপোনালোকে চাই আছে নৱফ্লুট ষ্টুডিঅ' আৰু মই আজি উপস্থিত আছোঁ যোৰহাট মালুৱালীত আৰু মোৰ লগত আছে এটা অকণমানি মৰম লগা কণমানি গতিকে তাৰ কিছুমান কাৰ্য মই আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আহকচোন আমি যাওঁ সেই কণমানিটোৰ ওচৰত এতিয়া মই উপস্থিত আছোঁ মই কোৱা কণমানিটোৰ ওচৰত আৰু তুমি তোমাৰ পৰিচয়টো ধুনীয়াকৈ দি দিয়া নমস্কাৰ মোৰ নাম শ্ৰী বিক্ৰমজিৎ বৰঠাকুৰ মই শংকৰদেৱ বিদ্যা নিকেতন নাওখলীয়া যোৰহাটৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মই ঢেকৰগড়াত বাস কৰোঁ আৰু মোৰ মাৰ নাম বন্যা বৰঠাকুৰ আৰু দেউতাৰ নাম দীপক বৰঠাকুৰ এতিয়া সি কি কৰে মই নকওঁ সি নিজে নিজে কৰি যাব আপোনালোকে ভিডিঅ'টো দেখা পাব আৰু মই এইটো ভিডিঅ' মই ফাৰ্ষ্ট টাইম কৰিছোঁ আচলতে এনেকুৱা ভিডিঅ' আগতে মই কেতিয়াও এনেকুৱা ভিডিঅ' কৰা নাই মোৰ নিজৰ পাৰ্চনেল ভিডিঅ' কৰিছিলোঁ আজি মই আপোনালোকৰ ওচৰত বাঁহী বজাবলৈ নাহোঁ আজি বাঁহী বজাব মোৰ অকণমানি ভাইটিটোৱে আৰু সি মোক অলৰেডি দাদা পাতি লৈছে আৰু এতিয়া মই যোৱাকালি আহিলোঁ মই তাৰ ঘৰলৈ খুব ভাল লাগিল বা ভিনদেউ খুব মোৰ প্ৰতি সঁহাৰি বা মৰম দিছে খুব ভাল লাগিছে আৰু সিটো ক'বই নালাগে গতিকে লগ পাই মোৰ খুব ভাল লাগিল আৰু সি যে ইমানবোৰ এইবোৰ কৰে মই একো নাজানো আৰু এইখিনিতে কৈ থওঁ সি যিবোৰ কাৰ্য কৰে বা যিবোৰ কাম কৰে আনুষ্ঠানিকভাৱে সি একো শিক্ষা লোৱা নাই সি ইউটিউব চাই হওক বা মাকৰ পৰা অলপ ছাপোৰ্ট পায় বাকী ঘৰতেই এটা পৰিৱেশ গঢ়ি তুলিছে আৰু মই ভাবোঁ আপোনালোকে ভাল পাব তাৰ প্ৰতিভাবোৰ চাই আৰু আপোনালোকে তাৰ ভিডিঅ'বোৰ এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যাতে সি আগুৱাই যাব পাৰে ভৱিষ্যতৰ কাৰণে গতিকে সি বাঁহী আগতে নবজায় মোৰ এটা ভিডিঅ' ভাইৰেল হৈছিল সকলোৱে জানে ৰাসৰ ভিডিঅ' সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ সূত্ৰে মই তেওঁলোকৰ লগত চিনাকি হ'বলৈ সুবিধা পালোঁ আৰু মোক আমন্ত্ৰণ জনালে তেওঁলোকৰ ঘৰলৈ আৰু আহিলোঁ আৰু সি বাঁহী বজাব নাজানে কিন্তু বাঁহীটো প্ৰথমবাৰৰ কাৰণে হাতত লৈ পেলাই সি সেই সুৰটো চেষ্টা কৰিছে সেই সুৰটো অকণ বজাই দিয়া দৰ্শকৰ কাৰণে মই চেষ্টা কৰিছোঁ ভুল হ'লে মোক ক্ষমা কৰি দিব দেখিছে বাঁহী আচলতে ইমান সহজো নহয় মানে বাঁহীটো লোৱাৰ পিছত চাউণ্ডটো উলিয়াবলৈ বহুত সময় লাগে বহুত দিন লাগে কাৰোবাৰ 1 মাহ 2 মাহ লাগি যায়গৈ গতিকে সি বাঁহীটো লৈয়ে প্ৰথমতেই একো নাজানে সি একোৱেই নাজানে কোনটো চা কোনটো ৰে কোনটো গা একো নাজানে গতিকে নটিচত নাজানাকৈ সি চেষ্টা কৰিছে বজাবলৈ আৰু চাউণ্ডটো যে উলিয়াব পাৰিছে সেইটো কাৰণে বহুত মানে থেংক ইউ সি আৰু আগুৱাই যাব গতিকে আৰু চাই থাকক তাৰ আৰু কিছুমান কাম আছে মই
ধুনীয়াকৈ যে বজাইছে আপোনালোকেও দেখিছে সি ইমান ধুনীয়াকৈ বজাইছে সি যে কেনেকৈ বজাবলৈ শিকিলে তাৰ মুখেৰে আমি এপাক শুনো কোৱাচোন তুমি কেনেকৈ শিকিলা কীবোৰ্ড বজাবলৈ মই ক'তো শিকা নাই মই ইউটিউবৰ পৰা 2-3টা গান হেৰে চাই মানে ইউটিউবৰ পৰা চাই মই বজাবলৈ চেষ্টা সঁচাকৈ ইউটিউবৰ পৰা আজিকালি মানুহে বহুতখিনি শিকিব পাৰে তাৰ উদাহৰণ এই কণমানিটো ক্লাছ 6ত পঢ়ি আছে সি 6ত পঢ়োঁতে সি বহুতখিনি ইউটিউব চাই আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে আৰু আহকচোন সি কৰা আৰু কিছুমান কামৰ ওচৰলৈ যাওঁ আমি তাক লগত লৈ এতিয়া মই দেখাবলৈ গৈছোঁ তাৰ বেলেগ এটা কাম সেই কামটো আপোনালোকে গম পালে আপোনালোকো আচৰিত হ'ব ময়ো আচলতে আচৰিত হৈ গৈছিলোঁ সি মোক কৈছিল যে মই এনেকুৱা তেনেকুৱা কিবা কিবি কৰি আছোঁ কিন্তু মই ভবা নাই যে ইমান ডাঙৰ এটা প্ৰজেক্ট সি কৰিব পাৰে বুলি কাৰণ ক্লাছ 6ত পঢ়ে অনলি গতিকে হাতত দেখিছে বোকা এয়া গোটেই হাতত বোকা এইবোৰ খেৰ আছে গতিকে কামটো সি কি কৰি আছে মই পোনে পোনে গৈ আছোঁ সেই কামটোৰ ওচৰলৈ আহক দেখিছে এয়া কি বনাইছা কিহৰ মূৰ্তি সৰস্বতী মানে ৰ'দ বহুত আচলতে ইমান কষ্ট কৰিছোঁ মোৰ ৰ'দলৈ আহিবলৈ মোৰ এলাহ লাগিছে আচলতে তথাপিও আহিছোঁ এইটো কি মৌৰা বনাইছা ন এইটো মৌৰা ভাগি যাব নেকি দাঙিলে এইটো বনাই আছে কমপ্লিট হোৱা নাইকিয়া এইটো মৌৰা বনাইছে দেখিছে কিমান ধুনীয়াকৈ এয়া মৌৰা বনাইছে কিমান ধুনীয়াকৈ এইটো মৌৰা বনাইছে অলৰেডি সি কিবা কিবি ৰং চং কৰিছে আৰু কালাৰ কৰিবলৈ বাকী আছে বোলে আৰু এইটো কি বনাইছা এইটো বনাইছে হাঁহ ৰাজহাঁহ মানে সৰস্বতীৰ বাহন ন সৰস্বতীৰ বাহন ৰাজহাঁহ বনাইছে আৰু এয়া দেৱী সৰস্বতী মা বনাইছে এইটো স্কুলত নিবা নেকি এনেই বনাইছা এইটো প্ৰথম বনাইছা নে আগতেও বনাইছা এতিয়া আপোনালোকে চাওক ইমান ক্লাছ 6ত পঢ়া ল'ৰা এটাই মই আচৰিত হৈ গৈছোঁ এটা ঘৰলৈ আহি যে কিছুমান কাম কৰি আছে সি একো আনুষ্ঠানিক শিক্ষা লোৱা নাই আৰু একো নাজানে সি নাজানাকৈ ইমানখিনি কাম কৰি আছে গতিকে আপোনালোকে তাক আশীৰ্বাদ কৰিব যাতে সি আৰু আগুৱাই যাব পাৰে আৰু এইটো সম্পূৰ্ণ হ'লে বা মই আকৌতো আহিব নোৱাৰিম চাগে সম্পূৰ্ণ হ'লে ইয়াৰ ফটো মই আপোনালোকক মোৰ ফেচবুক প্ৰফাইলত বা ইউটিউবৰ জৰিয়তে মই আপোনালোকক দেখাম গতিকে আপোনালোকে চাব দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰ পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম এতিয়া মই খাই আছোঁ এয়া দহি বৰা এয়া বায়ে বনাইছে বা মানে আমাৰ এই পোৱালীৰ মাক তো মই দহি বৰা খাই আছোঁ আৰু ধুনীয়া টেষ্টি আছে আৰু সি এতিয়া দেখিছে আপুনি সি ড্ৰয়িং কৰি আছে সি খুব ধুনীয়া আৰ্ট কৰে আৰু এতিয়া সি কি আঁকিছে আপোনালোকে গম পাই যাব মই দেখাইছোঁ চাওক আঁকিটো হোৱা নাই বাৰু আঁকিটো হোৱা নাই ন তথাপিও মই দেখাব চেষ্টা কৰিছোঁ মই বায়ে কেমেৰা কৰি আছে বাক মই দেখাব গৈছোঁ ফটোখন কিন্তু মোক আঁকিছে আৰু অকণ শকত হ'ম চাগে আৰু অলপ শকত হ'লে চাগে মই এনেকুৱা হৈ যাম চাগে বাৰু যিয়ে নহওক চেষ্টা কৰিছে মোক আঁকিবলৈ সি একো সি আনুষ্ঠানিক শিক্ষা লোৱা নাই ক'ৰবাত শিকিছা নেকি তুমি ক'তো শিকা নাই ঘৰতে শিকিছে হয় আৰু এইবোৰ সি আঁকা ড্ৰয়িংবোৰ এইবোৰ সি আঁকিছে এইবোৰ আৰু এইখন আঁকিছে এখন মানে ধান লৈ যোৱা পথাৰৰ পৰা ধান ঘৰলৈ কঢ়োৱা ছবি ইমান ধুনীয়াকৈ আঁকিছে আৰু মানে গম পোৱা নাযায় যে সি একো শিকা নাই ক'তো শিকা নাই চিত্ৰাংকনৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই সি আৰু নোলোৱাকৈ সি ইমান ধুনীয়াকৈ আঁকিছে এখন আঁকিছে গণেশ আঁকিছা ন এখন গণেশ আঁকিছিলে সি ক্লাছ 6ত পঢ়ি আছে আৰু
এইজন আঁকিছে পেঞ্চিল আৰু পেন ইউজ কৰিছে পেঞ্চিল নহয় ন পেনেই ইউজ কৰিছে পেন দি আঁকিছে কোনোবা দেৱতাৰ ছবি আঁকিছে আনুমানিককে আৰু ছবি তুমি কেনেকৈ আঁকিলা কোৱা দুৰ্গা আঁকিছা নেকি ইয়াত দুৰ্গা পূজা ইয়াতে চাই লওক দুৰ্গা পূজা এবাৰ কোৱা কেনেকৈ শিকিছা কেনেকৈ আঁকিছা কোৱা মই ক্লাছ 1 থাকোঁতে মই 3 মাহমান ক্লাছ লৈছিলোঁ আৰু তাৰপিছত এৰি দিলোঁ ক্লাছটো তাৰপাছত লাহে লাহে মই ছবিটোত মানে ইণ্টাৰেষ্ট বহি গ'ল তাৰপাছত মই লাহে লাহে মানে ছবিটো আঁকিবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া এই পৰ্যায় পালোঁ আৰু এইবোৰ হৈ গ'ল এখন ড্ৰয়িং এখন আমাৰ গাঁৱৰ দৃশ্য প্ৰাকৃতিক দৃশ্য আৰু এইবোৰ হৈ গ'ল তাৰ চাৰ্টিফিকেট ইমানবোৰ চাৰ্টিফিকেট দেখিয়ে ভাল লাগিছে এখন কিহত পাইছে এখন কবিতা তুমি কবিতা আবৃত্তি কৰা নেকি মই একদম পাহৰি গৈছিলোঁ সি কবিতা আবৃত্তিও কৰে আমি কবিতা শুনিম তাৰ আগত মই এতিয়া চাৰ্টিফিকেটবোৰ দেখাইছোঁ এখন কবিতা আবৃত্তিত প্ৰথম স্থান পাইছে আৰু এখন মইনা পাৰিজাতৰ ন দ্বিতীয় স্থান কি হয় এখন স্বৰচিত গল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে মইনা পাৰিজাতত আৰু এখন যোৰহাটৰ এখন চিত্ৰাংকনত পাইছে যোৰহাটৰ জিলা সাহিত্য সভাৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশন এখন চিত্ৰাংকনত পাইছে আৰু কি হয় কৃষ্ণ ভাও কৰে এই জন্মাষ্টমীত কৃষ্ণ ভাও কৰাৰ কাৰণে তাক এখন দিছে গতিকে মানে বহুতকেইটা তাৰ প্ৰতিভা আছে আৰু সেই প্ৰতিভা আগবঢ়াই নিয়াত তাৰ ঘৰৰ পৰা বহুত ছাপোৰ্ট কৰিছে মাক আৰু দেউতাকে বহুত তাৰ লগত কষ্ট কৰে আৰু বহুতখিনি কাম কৰি থাকে গতিকে সি আগুৱাই যাব বুলি ভাবিছোঁ আৰু তথাপিও আনুষ্ঠানিক শিক্ষা অবিহনে আগুৱাই যোৱাটো অকণ দিগদাৰ আজিকালি আনুষ্ঠানিকভাৱে শিকিব লগা হয় চাৰ্টিফিকেট বুলি নহয় ক্লাছিকেল শিকিব লাগে ভকেলটো শিকিব লাগে বা কীবৰ্ড শিকিলেও তুমি তাৰ আনুষ্ঠানিকখিনি জানিব লাগিব গতিকে মই ভাবোঁ তুমি শিকি ল'বা ক'ৰবাত শিকি ল'লে তুমি আৰু আগুৱাব পাৰিবা তোমাৰ ভুলবোৰ এতিয়া আমি বেলেগে গম পাব জনা মানুহে তো তুমি গম নাপাবা শিকিলে খুব ভালকৈ আৰু আগুৱাই যাব পাৰিবা আৰু এইখন খৰচ এখন লক্ষী ফটো সি মানে ডাক কাগজত কাটি পেলাই সি বনাইছে লক্ষী ফটো গতিকে দেখিছে আৰু এখন তাৰ কিতাপখন কেতিয়া পাইছিলা এখন মই 2018 চনত পাইছিলোঁ কিহৰ কাৰণে পাইছিলা মানে হিন্দী শ্লোকটো মানে সংস্কৃতলৈ অনুবাদ কৰিছোঁ মানে সি সংস্কৃত জানে আচলতে সংস্কৃত তোমাৰ আছে ন বিষয় আছে ন এইখন সি পুৰস্কাৰ হিচাপে পাইছে ইমান ধুনীয়া কিতাপ ভাগৱত গীতা আৰু অসমীয়া নহয় হিন্দী অনুবাদ হয় আচলতে এইখন পাইছে বাৰু যিকি নহয় আমি বেছি কথা নাপাতো তোমাৰ এটা কবিতা শুনিম যিহেতু কবিতা আমি দেখিছোঁ প্ৰথম স্থান লাভ কৰিছে কবিতা এটা শুনাই দিয়া ধুনীয়াকৈ আমাৰ দৰ্শকবিলাকক মই খাই থাকোঁ তুমি শুনাই দিয়া নমস্কাৰ আবৃত্তি কৰিবলৈ লোৱা নিৰ্বাচিত কবিতাৰ শিৰোনাম কুলি কবি মিত্ৰদেৱ মহন্ত কুলি বুলি আকৌ এবাৰ মাত কুলি আকৌ এবাৰ মাত নাকত যদি ধৰে লাজে নাচাওঁ মই পাপৰ মাজে ঢাকি লৈ কলা গাতি লৈ কুঁহিপাত কুলি লৈ কুঁহিপাত কোনে ক'লে বিহুৰ কথা কোনে দিলে জান লৈ আহিছ সোণৰ পেপা মৌ বৰষা গান ওচৰ চাপিল চতৰ বিহু বাৰীত ফুলিল চিৰাল মলিয়ালে বাৰীত আম কোমল কোমল পাত কুলি কোমল কোমল পাত ৰৈ জাকুলি মোৰে শপত আৰু দুমাহমান নয়ে উঠক বাজি দুকুল টকা বান আম পকক যাবিলৈ কঁঠাল পকক যাবিলৈ কোন মুখে ঘূৰি যাবিলৈ সুদা হাত কুলি লৈ সুদা হাত কু 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 বুলি আকৌ এবাৰ মাত কুলি আকৌ এবাৰ মাত খুব ধুনীয়া মই আচলতে কবিতা আবৃত্তি কৰিব নাজানো ভালকৈ তথাপিও খুব ভাল লাগিল আচলতে আৰু তেওঁলোকৰ ঘৰলৈ আহি মোৰ খুব ভাল লাগিল বিশেষকৈ এটা অচিনাকি ল'ৰাক ইমানখিনি মৰম দিয়াৰ কাৰণে এটা বাঁহীৰ সুৰৰ কাৰণে যিটো বাঁহীৰ সুৰ ভাইৰেল হৈছিল সেই বাঁহীৰ সুৰটোতে মই তেওঁলোকৰ লগত চিনাকি
গতিকে সেই সূত্ৰে মই আহিলোঁ, ইয়ালৈ আহিলোঁ, যোৱাকালি ৰাতি থাকিলোঁ আৰু আজি মই যামগৈ। গতিকে মই তাৰ গোটেইখিনি ইমানখিনি সি এনেকুৱা ইমান গুণৰ অধিকাৰী বুলি মই কেতিয়াও ভবা নাছিলোঁ। আহি পাই লগ পাই খুব ভাল লাগিল আৰু মানে মেইনলি যাবলৈ মন যোৱা নাই, কিন্তু উপায় নাই। কিন্তু মোৰ চাকৰি সূত্ৰে মই যিহেতু বেলেগত থাকোঁ, গতিকে মই যাব লাগিব আৰু মোৰ বহুত এখন অনুষ্ঠান আছে, সেইকাৰণেও মই যাব লাগিব। তো আহি খুব ভাল লাগিল। আৰু তোমাৰ মোক কেনেকুৱা লাগিল কৈ দিয়া? মোৰ দাদা বহুত ভাল লাগিল। সেই বাঁহী সুৰটো মোৰ ইমানেই ভাল লাগিল। মই সেই বাঁহী সুৰটো প্ৰথম শুনিছোঁ, ইমান ধুনীয়া, ইমান সুন্দৰকৈ বজাইছে। তাৰপাছত ফেচবুকত দাদাৰ ফোন নম্বৰটো দিলে, তাৰপাছত মই দাদালৈ ফোন কৰিলোঁ আৰু সেইদে দাদা আমাৰ ঘৰলৈ আহিলে। এতিয়া তুমি আমাৰ ঘৰলৈ গ'লে যাম। মই এই কণমানিটোৰ মা আৰু দেউতা আছে, মই তেওঁলোকৰ লগতো মই চিনাকি কৰাই দিব বিচাৰিছোঁ। আহক মই তেওঁলোকৰ লগত চিনাকি কৰাই দিম। মই উপস্থিত আছোঁ গোটেই পৰিয়ালটোৰ লগত। আপোনালোকে ইমানখিনি যিখিনি দেখিলে আমাৰ টিকলাৰ, গতিকে গোটেই পৰিয়ালটোৰ লগত আছোঁ। তেওঁলোকৰ এটা সৰু পৰিয়াল আৰু মোৰ লগত আছে এয়া মা, মানে মোৰ বা, মোক ভাইটি পাতি লৈছে আৰু ভিনদেউ, মোৰ নতুন ভিনদেউ। এতিয়া আপুনি কওকচোন যে সি ইমানবোৰ যে কৰি থাকে, তো আপুনি তাক মানে কেনেকৈ ছাপোৰ্ট কৰিছে বা ক'তো এতিয়ালৈকে আনুষ্ঠানিক শিক্ষা দিয়া নাই, সি কেনেকৈ আগবাঢ়ি আছে? আচলতে সেইটো চাগে তাৰ জন্মগতই হ'ব নেকি। মই তাক ক'তো আনুষ্ঠানিকভাৱে মই শিক্ষা দিব পৰা নাই বাৰু, কিন্তু সি নিজে সকলো কৰিবলৈ আগবাঢ়িছে। আৰু এটা কথা কিন্তু, প্ৰত্যেকটো কামতে মই প্ৰথমতে বাধা দিওঁ। যে সেইটো নকৰিবা, কিয় নাজানো, মই প্ৰতিটো কথাতে বাধা দিওঁ। মানে কেলে সি এইবিলাকে বোকা মাটি চাটি কামবিলাক যে কৰি থাকে, মই মানা কৰোঁ এইবিলাক নকৰিবা, তুমি লেতেৰা কাম এইবিলাক নকৰিবা, কিন্তু সি নুশুনে। সি প্ৰত্যেকটো কামে তেনেকৈ নিজে কৰিবলৈ যত্ন কৰে। কিন্তু পিছত যেতিয়া হৈ যায়গৈ বস্তুটো, তেতিয়া কিন্তু মই ছাপোৰ্ট কৰোঁ, দেউতাকেও ছাপোৰ্ট কৰে। আৰু দেউতাক হিচাপে আপুনি তাক কেনেকৈ আগবঢ়াই লৈ গৈছে এইবোৰ কৰিবলৈ, গোটেইখিনি ছাপোৰ্ট কেনেকৈ দিছে? মানে দেউতাক হিচাপে মানে কি হয় কথাটো, ইয়াত মানে মই খুব মানে সেই গালিও পাওঁ ইয়াত। আৰু ছবিবিলাক আঁকে, কিমান ৰং কিনো, কিমান কাগজ কিনো, তথাপি মই আনো। কয় আৰু যে গতিকে আজি পিন নাই, আজি মোৰ ৰং নাই, কাগজ নাই, এইবোৰ কয়। মানে মই তথাপিও আনি দিম আৰু সেইবিলাক মই কাৰো কথাই নুশুনো। সি যি লাগে বুলি কৈছে মই আনি দিম, তাক মই মানে চব আনি আছো তাৰ। দেউতাকে মানে ছোৱালী দি অলপ বেয়া কৰিছে ল'ৰা। ছাপোৰ্টটো লাগিবই, সেইমতে শাসনটো লয়। বাকী এইখিনিত কৰে, বাকী এইখিনিৰ পঢ়ি পঢ়াটো ঠিকেই কৰে নে? পঢ়াটো বজাই ৰাখিছে, কিন্তু বাকীবিলাকত সি যিমান ইণ্টাৰেষ্ট দিয়ে, কিন্তু পঢ়াটোত অকণমান ইণ্টাৰেষ্টটো কম। তথাপিতো বেয়া বুলি নকওঁ পঢ়াটো, কিন্তু অকণমান কম মানে আচলতে চবফালে খুব কম পঢ়ে। মানে যিখিনি সময় পঢ়ে সেইখিনি সময় ভালকে পঢ়িলে আৰু আৰু ধৰা এইবিলাক কবিতা চবিতাবিলাকক মই য'তে গম পাওঁ, মানে এতিয়া পেপাৰত মানে কাটিংটো পোৱাৰ লগে লগে মই লগে লগে ফোন কৰোঁ। মই তাক যেন তেনে মই লৈ যাওঁ, যিমান ৰ'দ হওক যিমান বৰষুণ হওক, আৰু গৈ পেলাই মই তাক দেখোঁ, সি মানে তাত সেই পুৰস্কাৰে পায়। আচলতে মানে এজন শিশুৰ মানে প্ৰথম আনুষ্ঠানিক শিক্ষা সদায় ঘৰৰ পৰা আৰম্ভ হয়। ঘৰুৱা পৰিৱেশটো যদি কেনেকুৱা থাকে, গতিকে সেই পৰিৱেশটো মাক আৰু দেউতাকে খুব ধুনীয়াকৈ দিছে। গতিকে সেইকাৰণে সি আচলতে ইমানখিনি কৰিবলৈ আগবাঢ়ি গৈছে আৰু কৰিব পাৰিছে। আৰু মই আপোনালোকৰ প্ৰতি অনুৰোধ, তাক আনুষ্ঠানিকভাৱে যিকোনো এটা বা বেলেগ তাৰ ইণ্টাৰেষ্ট থকা বিষয়কেইটাৰ ওপৰত আপোনালোকে বা কাৰোবাৰ গুৰুৰ ওচৰত গৈ শিক্ষা দিয়াৰ ব্যৱস্থাটো কৰক। তেতিয়া সি মানে খুব ভালদৰে শিকি উঠিব। এতিয়া বস্তুটো দেখাক দেখি শিকা, ইউটিউব চাই শিকা আৰু গুৰুৰ লগত লৈ শিকা, সেইটো বেলেগ বস্তু হয়। গতিকে এতিয়া বহুত সৰু হৈ আছে, ক্লাছ 6 পাইছেগৈ। হয়তো সি এতিয়াৰ পৰা যদি কিবা ষ্টাৰ্ট কৰে, সংগীতেই হওক বা এটা অন্যান্য বেলেগ এক্সট্ৰা কাৰিকুলাম যিবোৰ আছে সেইবোৰ যদি কৰে, সি এটা সময়লৈ খুব ভাল পাৰফৰ্ম দিব পাৰিব মানে। গতিকে সেইটোৰ পৰা আপোনালোকে লক্ষ্য কৰিব। আৰু মই আপোনালোকৰ ঘৰত আহি খুব ভাল লাগিলে। আপোনাৰ কেনেকুৱা লাগিলে এবাৰ দৰ্শকক কৈ দিয়ক। বহুত ভাল লাগিলে। মই ভাইটি হিচাপে লৈছো তাক মানে, আৰু সি মানে দাদা পাতি লৈছে তাক। প্ৰথম মই ফেচবুকত পাইছিলো তাৰ ভিডিঅ'টো ভাইৰেল যেতিয়া হৈছিলে। প্ৰথম মামা আছিলে, মামা পাইকে মই দাদা হৈ গ'লো। প্ৰথম মামা পাতিছিলে, তাৰপিছত দাদা হৈ গ'লগে মানে তাৰ ভিডিঅ'টো যেতিয়া প্ৰথম ভাইৰেল হৈছে, তেতিয়া চাইছো মই ইউটিউবত চালো, তাৰপিছতে ফেচবুকত পালো। পাই তাৰ নাম্বাৰটো মানে মই কালেক্ট কৰিলো, তেনে তাই ফোন কৰিলো। ফোন কৰি মানে আমি 1 মাহ মানৰ ভিতৰতে ইমান ক্ল'জ হৈ গ'লো মানে, নিজৰ মানে 1 মাহ হোৱাই নাই ন, ৰাসৰ সময়ত আচলতে ভিডিঅ'টো ভাইৰেল হৈছিলে। তেতিয়াৰ পৰা মানে 15-20 দিন মানৰ ভিতৰতে ইমানেই ক্ল'জ হৈ গ'লো মানে, একদম নিজৰ ঘৰৰ এজন পৰিয়ালৰ সদস্যৰ নিচিনা লাগিলে তাক।
খুব ভাল লাগিলে, মাতিলো আমাৰ ঘৰত। আৰু সিও মানে সদায় ফোন এটা নকৰিলে, নৱজিৎ দাই ফোন নকৰিলে মানে সি পঢ়িবও নোৱাৰে। সি মানে ৰাতি পঢ়াৰ আগত সদায় এটা ফোন কল আহিব লাগিব নৱজিতৰ পৰা। আৰু ফোন নকৰিলে মই সুধি দিওঁ, মা ফোন কৰিছে নাই, মা ফোন কৰিছে নাই। ইমানেই ভাল পায় তাক, আৰু আমিও বহুত ভাল পাওঁ তাক। মাতিলো, কালি আহি পালে, ভাল লাগিলে, বহুত ভাল লাগিলে সি অহাৰ কাৰণে। বহুত বহুত ধন্যবাদ আপোনালোকে। আৰু সেই কালি সেই তেওঁলোকে যে ফুলে যে সেইটো কথা কৈ দিয়া। এইটো বহুত আশা আছিলে যে নৱজিৎ আমাৰ লগত মই শুম, এইটো বহুত আশা। ভাল লাগিলে, দেউতাৰ লগত মোৰ আশা এটা আছিলে, মোৰ দেউতাৰ লগত খোৱাৰ, কালি আশাটো পূৰ্ণ হ'ল। খুব ভাল লাগিল আহি। মই যোৰহাট আচলতে মই পোনপ্ৰথমবাৰৰ বাবে আহিছোঁ যোৰহাট, আৰু যোৰহাটত মোৰ কোনো চিনাকি নাছিল, আৰু এতিয়া চিনাকি হৈ গ'ল। আহিলোঁ, খুব ভাল লাগিল, আৰু গোটেই পৰিয়ালটোৰ লগত এটা দিন কটালোঁ। আজি যামগৈ। গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে আৰু তাৰ প্ৰতিভাক যদি আগুৱাই নিব বিচাৰিছে, গতিকে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব। কিয়নো মই এনেকুৱা ভিডিঅ' বনোৱা নাই, এইটো মোৰ প্ৰথম ভিডিঅ'। এনেকুৱা ভিডিঅ' কৰাৰ মোৰ কোনো ইচ্ছাও নাছিল, কিন্তু তাৰ প্ৰতিভাখিনি আপোনালোকৰ মাজলৈ, দৰ্শকৰ মাজলৈ উলিয়াই আনিবৰ বাবেহে মই আচলতে এই ভিডিঅ'টো কৰিলোঁ। গতিকে মই আকৌ জনাইছোঁ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।